খবৰ আপোনালোকৰ আশা কৰোঁ খবৰ নিশ্চয় ভাল। আজি বহুত দিনৰ মূৰত আকৌ লগ পালোঁ। আজি মানে আমাৰ সৰু মামীৰ মাইনাজনী ডাঙৰ হৈছে। আজি জপাত হোৱা হ'ব। এতিয়া গধূলি হৈছে, জপাত হ'ব যাম। আপোনালোক দেখাম, ভিডিঅ'টো চাই থাকিব। এতিয়া আমি জপাতটো লৈ যাম। জপাতটো যে ডাঙৰ হোৱা নাই সেয়েহে ল'ব লাগিব। এয়া আমাৰ জপাতটো ৰেডি হৈ আছে। জপাতটো মাইনাই লৈ যাব, হাজতি লৈ যাব। ধুনীয়াকৈ জপাটো ল'ব এতিয়া। এয়া তাই জপাটো লৈ আহি আছে। মাহীহঁতৰ ঘৰত জপাটো থ'বলৈ যাম। আপোনালোক দেখাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি এতিয়া যাই আছোঁ। এয়া আমাৰ জননী লোৱা মাইনা। এয়া আমি সকলোৱে কৈ আছোঁ আৰু খোৱাই নাই। তুলতুল বিলাহী পকা তুলতুল বিলাহী কাবাক যদি দৰা লাগে আগবাঢ়ি আহাহি। এয়া আমি আহি পালোঁ। গোটেই ৰাস্তাটো গান মাৰি মাৰি আহিলোঁ। সকলোবোৰ এতিয়া জপাটো আগবঢ়াই নিব। দাদাক এখন চাইড পকা তুলতুল বিলাহী কাবাক যদি দৰা লাগে আগবাঢ়ি আহাহি। ভাগিনটো আগতে আহিছে, এতিয়া আগবঢ়াই নিব বোলে। এয়া জপাটো ধুনীয়াকৈ আগবঢ়াই লৈ ৰৈছে। মাইনাই ধুনীয়াকৈ পাই দিছে। কোনো বোলে ওলাই পিনে কিবা খাব লাগে, জপাটোত মাৰি দিব লাগে। কিবা নিয়ম আৰু আঙুঠি আছে গোটাখিনি বান্ধি দিবি। নিয়মখিনি নাজানে ন। আমি আহি পালোঁ। কিবা কিবি নিয়ম কৰিলে, কিবা কিবি বাহিৰত নিয়ম কৰি আছে। এয়া জপাত হ'লেও আমি ইয়াতে থ'ব, কালি লৈ যাব আকৌ। এয়া চাহৰ যোগাৰ কৰি আছে। এয়া চাহ দিব আৰু মই অলপ আটা মাৰি দিলোঁ। মানে আগতকৈ লুচি বনাইছে আৰু অলপ লাগিব বোলে, সেইকাৰণে ময়ে বনাই দিলোঁ। আটা মাৰি মই বনাইছোঁ। কেনেকুৱা হৈছে ক'ব। লাইটো ললো ফাইনেলি না। লাড়ুটো দেখাই দিয়া তুমি। লাড়ুটো ওইটো লালু দেই। লালু না হয় লাড়ু, আমাৰ লাড়ু এইটো এটা লাড়ু। এয়া মই চাহ খোৱাৰ পিছত লুচি আৰু মাংস দিছে খাবৰ কাৰণে। এয়া মাইনাক লৈ আছোঁ অলপমান। আমি ঘৰ আহি পালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।